তো গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ ৰংমন। তো আপোনালোকে চবে জ্ঞাত যে আমাৰ মাজত এতিয়া আমাৰ মৰমৰ জুবিন দা নাই, মানে আমাৰ মনে সহ্য কৰিব পৰা নাই, বিশ্বাস নোহোৱা হৈ গৈছে। এটা অসমৰ হীৰা হেৰুৱা হেন লাগিছে আমাৰ। তো মই আৰু মোৰ দেউতাই এতিয়া গুৱাহাটীত গৈছিলোঁ। 4টা বজাত আহি পাইছোঁ। এতিয়া অকণমান হ'লোঁ আৰু উঠি আহি দেখা পালোঁ যে এটা পাগল, আমাৰ চবে তাক পাগল বুলিয়ে মাতে, কিন্তু তাৰ জুবিনদাৰ ওপৰত ইমান মৰম। মই আপোনালোক বুজাই আছোঁ আৰু কথাটো কি মৰমৰ কথা মই ক'বলৈ আহিছোঁ। মানে চবে তাক পাগল বুলিয়ে কয়, কিন্তু সি কি পাগল মই আপোনালোকক আজি দেখাই আছোঁ। ব'লকচোন আপোনালোকক মই দেখাওঁ বস্তুটো। অ' বাবুদা, কি কৰি আছা? টোপনি লগা নাই? ৰাতিপুৱাতে একো খোৱাই নাই? কি ৰখি আছা ইয়াতে? বাপৰে, জুবিন দাৰ ফটোচোন। ইমান ভাল পোৱা নেকি তুমি জুবিন দাক? আজি জাতি নাই, মোৰ ধৰ্মও নাই। তোমাৰ জাতিও নাই, ধৰ্মও নাই? জুবিন দাৰ নিচিনা নেকি তুমি? তো ইয়াত আমি শ্ৰদ্ধাঞ্জলি জ্বলাইছিলোঁ, কিন্তু আমিতো জ্বলাইছিলোঁ কালি ৰাতি, কিন্তু এই বেচেৰাটোৱে ৰাতিটো ৰখি আছে ইয়াত। কাৰণটো তোমাৰ ৰখাৰ কোৱাচোন, কিয় ৰখি আছা তুমি? শাস্তি কৰে তাৰমানে ইয়াত। তো গাইজ ইয়াত চবে পাগল বুলি কয়, কিন্তু ভাবি চালে ইয়াৰ জুবিনদাৰ ওপৰত মৰমটো চালে মোৰ মানে পাগল বুলি এই শব্দটো মুখৰ পৰা ওলাই নাহে ইয়াৰ কাৰণে। চা ফটোটো একবাৰ ঘূৰাই দিয়াচোন তুমি, ৰাইজক দেখাই দিয়া। উল্টা হৈছে, তুমি এনেকৈ ঘূৰাই দিয়া। তুমি পিছে গুৱাহাটীত কালি গ'লা নাই? যাব নোৱাৰিলা নেকি? আজি ওলাবা আমাৰ লগত। আমাৰ লগত ওলাবা, মই তোমাক লৈ যাম আজি। তো ৰাইজক এটা নমস্কাৰ দিয়া। তোমাৰ জুবিনদাৰ ওপৰত মৰমটো সদায় থাকিব। তো ভালকৈ থাকিবা। তো গাইজ মই ইয়াক অকণমান ইয়ালৈ লৈ আহিলোঁ, আমাৰ ঘৰৰ আগলৈ। এই আমাৰ দোকানখনৰ আগলৈ লৈ আহিলোঁ। মই ঘৰত লৈ যাম এতিয়া ইয়াক। মানে ৰাতিৰ পৰা একোৱে খোৱা নাই, অকণমান চাহ খুৱাওঁ মই এতিয়া, পিছত মানে অলপ ভাতো দিম। সেইফালে কি চাই আছা তুমি? কি জুবিনদাৰ ফটোটোৱে নেকি? মানে অলপ পৰ গাইজ মই মাতিলোঁ, হায়েষ্ট 20 মিনিট আৰু সেইখিনিৰ কাৰণে ইমান জোৰ কৰিব লগা হৈছে। নাহে মাত্ৰ, নাহে। সেইটোতে থাকিব মাত্ৰ, লাগিলে মৰি যাক, সি নাহে মাত্ৰ। বুজি পালা নাই গাইজ? লাগিলে নাহে। তুমি কিয় নাহা তাৰ পৰা? ভাই তুমি ৰাতিটো ৰখি আছা না, অলপ পৰ আহিলে একো নহয় নহয়। আৰু এই চকু পানী ধৰোঁতে ছাৰ মই দেখাই দিওঁ, এই চকু পানী তাৰ দেখা পালি আপোনালোকে গম পাব। চকুৰ ওচৰত আহিলে চকু ফুলি গৈছে তাৰ আন্দাৰ জোৰত। তো তুমি আহা, আমাৰ ঘৰত অকণমান চাহ তাহ খাবা, ব'লা আহা। তুমি এটা কাম কৰা, তুমি আমাৰ ঘৰৰ ভিতৰত সোমোৱা, যোৱা মই যাই আছোঁ, যোৱা। অ'কে। তো গাইজ মই তাক ঘৰত যাবলৈ দিলোঁ, অকণমান চাহ তাহ খাওক, বেচাৰাই ৰাতিপুৱা ৰখিয়ে আছে। তো গাইজ আপোনালোকে দেখাই পালে এজন ল'ৰাৰ মৰম, এটা জুবিন অনুৰাগী, পাৱাৰ অফ জুবিন। এইটো আমাৰ জুবিনদাৰ পাৱাৰ। তো ভিতৰত মই বিশেষ দেখাবলৈ চেষ্টা নকৰোঁ, কিন্তু এইটোৱে দেখালোঁ, এই পাগলজনেও জুবিনদাৰ মৰমবোৰ আঁকোৱালি ল'বলৈ চেষ্টা কৰিছে। তো আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয়